Hello everyone, welcome to my YouTube channel Bezbaruah's Universe. My Pallabi Bez from Noya Bazar, Majuli. To বহুত দিনৰ পৰা এটা পৰিকল্পনা আছিল কি মই এটা YouTube channel খুলিম। তো ফাইনালি মই চেনেলটো খুলিলো। কিছুদিন পূৰ্বে মই মোৰ ফ্ৰেণ্ডছৰ লগত মাজুলীৰ ডেকাচাঙলৈ গৈছিলো। তো তাত এটা ভিডিঅ' শ্বুট কৰা আছিল আৰু সেই ভিডিঅ'টোকে মই আজি ফাৰ্ষ্ট মোৰ চেনেলত আপলোড কৰিছো। তো ভিডিঅ'টো সকলোৱে চাব। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, কমেন্ট কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। লগতে যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাব। তো আহকচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান আমি আছো এতিয়া সোণাৰীয়াতি চাৰিআলিত আৰু ইয়াৰ পৰা আমি যাম ডেকাচাঙলৈকে। গতিকে আজি গোটেইখিনি আমি একেলগে লগ খাইছো। চাই লওক, এয়া কেঁকুৰা, এয়া অক্টোপাছ, তো সব ধুনীয়া ধুনীয়া হৈ আহিছে, একদম মানে ঝাকাছ ফিল হৈছে আৰু এয়া হৈছে চেনো, চবচে কি ক'ম আৰু বিউটিফুল গাৰ্ল। আহি আছোঁ আমি, এতিয়া গৈ থাকোঁ। চ' আমাৰ জাৰ্ণি ষ্টাৰ্ট হ'ল, এতিয়া আমি আহি আছোঁ। এয়া চাই লওক মাজুলীৰ অপূৰ্ব সৌন্দৰ্য। ইয়াৰ মাজে মাজে আমি গৈ আছোঁ ডেকাচাঙলৈকে আৰু লগৰ বাকীখিনি আহি আছে, গতিকে সিহঁতি ৰৈ আছে তাত গৈ একেবাৰে লগ কৰিমগৈ। আৰু এয়া আহি আছোঁ আমি। বহুতে কপেনে উঠোতে কপেনে, বহুতে কপেনে খোজতে কপেনে বাৰু। কোমল তোমাত বুকু দুৰু দুৰু, কোমল তোমাত। চ' আমি ফাইনেলি আহি পালোহি পেটুৱাহাটৰ ওচৰত। এতিয়া ইঞ্জিন, পেটুৱা আৰু ভাইটি ৰখি আছে। এয়া চাই লওক, একদম খুব ধুনু ধুনু হৈ ইঞ্জিন ওলাই আহিছে। এতিয়া আহিছে পুৰা ধুনীয়া ৰঙা স্কুটি লৈ পেটুৱা পূজা। এয়া চাই লওক, এয়া ভাইটি আহি আছে। ভাইটিয়ে লাজ কৰিছে। চ' গোটেইখিনি এতিয়া লগ খাইছি আৰু দুলাহঁত আহি চাগে তাত ৰৈ আছে। গৈ সিহঁতক তাত লগ পামগৈ। গাইজ, এতিয়া আমি আহি আছোঁ। এয়া আমাৰ পাছফালে ইঞ্জিনহঁত আহি আছে। অক্টোপাছ আৰু ইঞ্জিনে চলাইছে স্কুটি আৰু বাকী পূজা, ভাইটি, কেঁকুৰা বহি আহিছে। এতিয়া বৰ্তমান আহি পালোহি গড়মূৰত। আমি এতিয়া গড়মূৰত আছোঁ। এই চেনো এডিএমত সোমাইছিলে। ত' চাই লওক আপোনালোকে গড়মূৰখন। তো এইখনেই আমাৰ গড়মূৰ, চাই লওক সকলোৱে। এয়া গড়মূৰৰ SBI বেংকটো এয়া। আৰু ইয়াৰ পৰা যাত্ৰা আমি পুনৰ আৰম্ভ কৰিছোঁ। আজি আমাৰ চেনোৱে খুব সুন্দৰ ৰাইড কৰিছে। এয়া চাই লওক, একদম মানে ঝাকাছ ৰাইড কৰিছে। আৰু চেনো, লাডাখ যাব পাৰিবা তুমি? যাম। সুন্দৰ ৰাস্তাৰ মাজে মাজে আমি আহি আছোঁ। চাওক চাৰিওফালে কিমান ধুনীয়া ধুনীয়া গছ আছে আৰু ইয়াৰ মাজেৰে সৰু ৰাস্তাৰে আমি এতিয়া আহি আছোঁ। মানে ফিলিং কাজিৰঙালৈ যোৱা নিচিনাহে লাগিছে আৰু। তো কাজিৰঙাৰ জীপ চাফাৰীটো এনেকুৱা ধৰণৰ এটা মজা পোৱা যায়, যিটো এতিয়া আজি তাত জীৱ জন্তুবোৰ থাকে আৰু ইয়াত তোমারে ছবি ও মর হৃদয়
মোৰ সপোন তোমাৰ নামতে ফাইনেলি আমি আহি পালোহি ডেকাচাঙত আৰু এখন সুন্দৰ নদীৰ পাৰত আমাৰ সকলোখিনি বহি আছে ধুনীয়াকৈ ভিউটো উপভোগ কৰিছে গতিকে চাই লওক সকলোকে এবাৰ ভাল নাম দিবি দেই বিখ্যাত ব্লগাৰ পেটৰ কেনেকুৱা লাগিছে ইয়াত আহি কোৱা বহুত ভাল লাগিছে এয়া ভাইটিটো ধুনীয়াকৈ বহি আছে কিন্তু বহুত লাজ কৰে নকৰে ইহঁতি মানে তিনিটা আহিছে কিন্তু আমাতকৈ আগতীয়াকৈ আহি পালেহি কেনেকৈ মানে আৰু এয়া হৈছে কেঁকুৰা খুব ধুনীয়াকৈ বহিছেহি আজি ভাগৰ লাগিছে চাগে আৰু এয়া আমাৰ অক্টোপাছ ইঞ্জিনেতো একেবাৰে হাৰ্ডলি ফিল কৰিছে নদীখনৰ সৌন্দৰ্য স্মৃতি ৰোমন্থন কৰিছে দুৰ্দান্ত প্ৰেমিকা দেই বাকী এতিয়া আহি আছে মোৰ ড্ৰাইভাৰ চাব হা তেখেত মানে কি কৰিছে অলপ ষ্টাইল কৰি আছে গতিকে দেখাই আছোঁ বাৰু আৰু আপোনালোকে দেখিবলৈ পাইছে এখন সুন্দৰ নদী আৰু ইয়াৰ ভিউটো চাওক ইমান ধুনীয়া লাগিছে আৰু আমি এতিয়া ডেকাচাঙৰ ভিতৰলৈ সোমাই যাম নদীৰ পাৰত ফটো পৰ্ব চলি গ'ল সকলোৱে ফটো চটো মাৰিলে খুব ধুনীয়া হৈছে আৰু বাকী সকলো আহি আছে আপোনালোকে ভিডিঅ'টো এনজয় কৰক এয়ে হ'ল আমাৰ অতিকৈ মৰমৰ ডেকাচাং য'ত আমি বৰ্তমান উপস্থিত হ'লোহি আৰু হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে কয় উন্মাগৰা ওলাহত মই আপোন পাহৰা এতিয়া আমি ইয়াৰ ভিতৰলৈ সোমাই আহিছোঁ এটা খুব সুন্দৰ পৰিৱেশ এয়া চাওক এক সুন্দৰ মূৰ্তি ঠিক সত্ৰীয়া নৃত্যৰ ভংগীমাত আছে আৰু এয়া আমাৰ অসমীয়াৰ জাতীয় সংস্কৃতিৰ ধ্বজাৰূপে পেঁপা বজাই আছে আৰু এক সুন্দৰ মূৰ্তি ইয়াত উপস্থাপন কৰিছে আৰু খুব ধুনীয়া লাগিছে ৰাইজে আহি ফটো মৰা আৰম্ভ কৰিয়ে দিলেহি আৰু চাওক এয়া ইঞ্জিন বৰ্তমান ব্যস্ত ফটো মৰাত আৰু এয়া চেনুৱে নিশ্চয় প্ৰিপেৰেশ্যন কৰি আছে ফটোৰ কাৰণে অঁ আৰু এয়া ঝুলনাত উঠা পাৰ্টি চাই লওক খুব সুন্দৰকৈ এনজয় কৰিছে আৰু বাকী এফালে হৈছে কেঁকুৰা কেমেৰামেন ফটো চটো মাৰি আছে আপোনালোকে ভিডিঅ'টো উপভোগ কৰক ডেকাচাঙৰ সুন্দৰ পৰিৱেশটো আপোনালোকৰ কেনেকুৱা লাগিছে আৰু এটা কিমান সুন্দৰ ঘৰ আছে চাই লওক এখেতসকল ভিউ চোৱাত ব্যস্ত এয়া ভাইটি আৰু কিমান এটা ধুনীয়া ঘৰ আপোনালোকে এবাৰ চাওক গোটেই চাৰিআলিৰ পৰিৱেশত কি আছে আমি গোটেইখিনি আপোনালোকক দেখাই যাম ভিডিঅ'টো চাই যাওক আৰু এই ৱালখন কিমান ধুনীয়াকৈ বনাইছে আপোনালোকে দেখিছে বাকী দোলা চাই লওক প্লেনটোৰ কাৰণে মানে কি ক'ম আৰু মেইন আৰু ইয়াত এনেকৈ ৰৈ দিম মাৰ নাইখন হে গাইজ এতিয়া আমি ডেকাচাঙতে আছোঁ সকলোৰে ফটো চটো মাৰিলে খুব ধুনীয়াকৈ এনজয় কৰিলে সকলোবোৰ চালে আৰু ইয়াৰ পিছত এতিয়া গোটেইখিনি মই আপোনালোকক খুব ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিম এতিয়া আপোনালোকক মই ধুনীয়াকৈ ডেকাচাংখন এক্সপ্ল'ৰ কৰিব চেষ্টা কৰিম সকলোৱে চাই যাব এয়া হৈছে ডেকাচাঙৰ ভিতৰলৈ সোমাই অহা
পথটো এখন সুন্দৰ গেট বনাই থোৱা আছে আৰু এইফালেৰে সোমাই আহে চাৰিওফালে কেৱল সেউজীয়া আৰু তাৰ মাজতে খুব সুন্দৰকৈ কেইবাটাও গৃহ নিৰ্মাণ কৰা হৈছে আৰু প্ৰতিটো গৃহৰে যিখিনি কাৰুকাৰ্য সেয়া খুব সুন্দৰভাৱে তেওঁলোকে বনাইছে আৰু দেখিবলৈ অতি মোহনীয় হৈ পৰিছে আপোনালোকে চাওক এয়া প্ৰথমে আহি পোৱা ঘৰটো অতি সুন্দৰকৈ ঘৰটো নিৰ্মাণ কৰা হৈছে আৰু যিখিনি ষ্টাইল দিছে সেইখিনি খুব সুন্দৰ হৈছে আৰু কেইবাটাও ঘৰ আছে আপোনালোকে চাওক মই ধুনীয়াকৈ দেখাব চেষ্টা কৰিম আৰু এইফালে আৰু এটা ঘৰ এই ঘৰটো খুব ধুনীয়া লাগিছে আৰু এই ৰাইজসকল এখেতসকলে নদীৰ পাৰৰ দৃশ্য উপভোগ কৰিবলৈ গৈছে বাকীয়া দোলা আগবাঢ়ি আহি আছে হাই কেনেকুৱা লাগিছে আজি ইমান ধুনীয়া লাগিছে মজা আৰু এয়া মূৰ্তি ধুনীয়াকৈ বনাই থোৱা আছে এয়া হয়তো সত্ৰীয়াৰ ভংগীমাত এটি মূৰ্তি বনোৱা আছে সত্ৰীয়া নৃত্য কৰি আছে নিশ্চয় এই মূৰ্তি বিভাগত গতিকে ইয়াত থকা প্ৰত্যেকটো বস্তুৱে অতি সুন্দৰ মোহনীয় দেখিবলৈ পাইছে খুব ধুনীয়া লাগিছে আৰু ইয়াৰ গছ কেইজোপাও ইমান ধুনীয়াকৈ সজাই থৈছে যে খুব ধুনীয়া লাগিছে এয়া হৈছে মাজুলীৰ গৌৰৱ ডেকাচাং ডেকাচাঙৰ পাৰতে থকা যিখন সুন্দৰ নদী সেই নদীখন মই এতিয়া আপোনালোকক দেখুৱাব চেষ্টা কৰিম বৰ্তমান খোৱা পৰ্ব চলি আছে আমি সকলো নদীৰ পাৰতে ছাঁ থকা জেগা এখন চাই লৈ গোটেইখিনি আহিছোঁ ইয়াতে বহি লৈ সকলোৱে খাম এতিয়া এয়া ৰাইজসকল বহিছে খোৱা বোৱাৰ কাৰণে এয়া খোৱা পৰ্ব চলি আছে ঠাণ্ডা খাইছে আৰু চিকেন ফ্ৰাইড ৰাইচ আছে নি ৰাইজে পূৰা এনজয় কৰিছে আৰু নদীৰ পাৰত খোৱাৰ মজা কেনেকুৱা চিয়েৰ্ছ হে গাইজ আমি বৰ্তমান উপস্থিত আছোঁ দৰিয়া দলঙৰ ওপৰত মাজুলীৰ এখন সুন্দৰ মানে আৰু ডাঙৰ দলং হয় যিখন কমলাবাৰীত আছে বৰ্তমান আমি তাত আছোঁ অলপ ইহঁতি ফটো চটো মাৰিলে আৰু এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ এয়া পাৰ্টি ৰাইজ যাবলৈ ওলাইছে আৰু মই দলংখন ধুনীয়াকৈ দেখাই দিছোঁ আপোনালোকে চাওক ইয়াৰ ভিউটো ব্লগটো ইয়াতে শেষ কৰিছোঁ আজি বৰ্তমান সকলো এতিয়া ঘৰমুখী যাত্ৰাত আছে গতিকে আমি সকলো ঘৰলৈ যাওঁ এতিয়া আজিলৈ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ ব্লগটো চাই কেনেকুৱা লাগিলে ক'ব আজি মাজুলীখন ফুৰিলোঁ বহুত দিনৰ মূৰত আমি একেলগে লগ পালোঁ গোটেইখিনি দিনটো খুব ধুনীয়া গ'ল গতিকে এতিয়া আমি যাবলৈ ওলাইছোঁ বাই বাই